সত্যৰঞ্জন বৰাই খ্ৰীষ্টান ধৰ্মক উৎখাত কৰিবৰ কাৰণে খ্ৰীষ্টান ধৰ্ম আৰু মিছনাৰীক একেবাৰে ধ্বংস কৰিবৰ কাৰণে সত্যৰঞ্জন বৰাই যি চতুৰ মাইণ্ডে যি বুদ্ধি আৰু যি প্ৰক্ৰিয়াৰ মাজেৰে সোমাই গৈছে সেইটো খালি মানিব লাগিব। সত্যৰঞ্জন বৰাই ইমানেই চতুৰ বুদ্ধি যে তেখেতে মানে এইটো কৈছে যে আমি ধৰ্ম বিদ্বেষী নহয়, যে খ্ৰীষ্টান ধৰ্ম বিদ্বেষী নহয়, যীশু খ্ৰীষ্টৰ বিদ্বেষী নহয় বুলি সেইবিলাক কথা মুখেৰে কৈছে। কিন্তু তেখেতৰ কৰ্মকাণ্ড দেখি এনেকুৱা লাগিছে, বুজিব পাৰিছে আপোনালোকে, যে ডাইৰেক্ট ধৰ্মটো কৰিলে যে এয়া ভাৰত বিৰোধী কাৰ্যকলাপ হ'ব। গতিকে তেখেতে শিক্ষাৰ মাধ্যমেৰে খ্ৰীষ্টান ধৰ্ম আৰু মিছনাৰীক শেষ কৰাৰ কাৰণে তেখেতে অপ্ৰাণ চেষ্টা চলাই আছে। অপ্ৰাণ চেষ্টা আৰু বিভিন্ন ধৰণৰ ভিডিঅ'বিলাক বনাই দেখুৱাইছে যে আমি খ্ৰীষ্টান বিৰোধী নহয়, ধৰ্ম বিৰোধী নহয়, লগতে আমি খ্ৰীষ্টান আপোনালোকে মন্দিৰ বনাওক আপোনালোকে গীৰ্জা বনাওক, পোচাক পিন্ধক, গীৰ্জাত পিন্ধক, সেইবিলাক কথা কৈছে। কিন্তু ক'লে কি হ'ব, এইবিলাক মুখতে কৈছে। কিন্তু তেখেতে মানে এটা চতুৰ মাইণ্ডেৰে তেখেতে ভাবি গুণি কথাবিলাক কৈছে। কিন্তু তেখেতৰ যি কৰ্মকাণ্ড, তেখেতৰ আচৰণ দেখিলে বুজি পোৱা যায়। আমি বুজি নোপোৱা নহয়, সত্যৰঞ্জন বৰা ডাঙৰীয়া আপোনাৰ কৰ্মকাণ্ড দেখিছোঁ, আমি বহু আগৰ পৰা দেখি আহিছোঁ। আপোনাৰ জন্ম ক'ত হৈছিলে, আপোনাৰ কোনটো দলত আপোনাৰ জন্ম হৈছিলে আৰু বৰ্তমান আপুনি কোনটো পজিশ্যনত আছে, আমি সকলোবিলাক আমি দেখি আহিছোঁ সত্যৰঞ্জন বৰাৰ আপোনাৰ পদটো। গম পাইছে নহয়? আপুনি পদোন্নতিৰ বাবে এটা ভাল পদোন্নতি পাবৰ কাৰণে আপুনি এইবিলাক কৰ্ম কৰি গৈ আছে। কিন্তু চাওক, অসমৰ ৰাইজ মূৰ্খ নহয়। অসমৰ ৰাইজে জানে সত্যৰঞ্জন বৰা কোন, সেইটো জানে। আৰু খ্ৰীষ্টান ধৰ্ম কি বা খ্ৰীষ্টান মিছনাৰী কি, এই দুটাৰ মাজত যদি আমি পাৰ্থক্য আনো, সম্পূৰ্ণৰূপে পাৰ্থক্য আছে। খ্ৰীষ্টান মিছনাৰী আৰু সত্যৰঞ্জন বৰা, এই দুটাক যদি আমি থিয় কৰোঁ, কোনটো আপোনালোকে ভোট দিয়ে বুলি যদি কয়, আপোনাৰ বেছিবিলাক ভোট আহিব খ্ৰীষ্টান মিছনাৰীৰ পক্ষত আহিব। কিয়নো অসমৰ ৰাইজে খ্ৰীষ্টান মিছনাৰীক দিব ভোট। কিয়নো খ্ৰীষ্টান মিছনাৰী স্কুলৰ অসমৰ শিক্ষা ব্যৱস্থা উন্নত কৰিছে। শিক্ষাৰ দিশটো আগুৱাই লৈ যোৱাত সত্যৰঞ্জন বৰাৰ 1% নহয়, অকণমানো ভূমিকা নাই। অসমৰ শিক্ষা ব্যৱস্থাত কাম কৰাৰ মানে কি বুলি কয়, অৱদান সত্যৰঞ্জন বৰাৰ 1% নাই, অকণমানো নাই। কিন্তু অসমৰ শিক্ষা ব্যৱস্থা উন্নত কৰাত খ্ৰীষ্টান মিছনাৰীয়ে পদক্ষেপ যি গ্ৰহণ কৰিছে, তাক আপোনালোকে চাগে খ্ৰীষ্টান মিছনাৰী অসম চৰকাৰে হওক নে ভাৰত চৰকাৰে কিবা এটা নহয় কিবা এটা পুৰস্কাৰ দিব লাগে। দিয়া নিদিয়াটো আমি বিচৰা নাই, আমি দাবীও কৰা নাই। কিন্তু আমি দেখুৱাই দিছোঁ যে অসমত খ্ৰীষ্টান মিছনাৰীৰ কাম কি, কিমান কাম কৰি আহিছে আৰু সত্যৰঞ্জন বৰাই কি কাম কৰি আহিছে আপোনালোকে দেখিছে। সত্যৰঞ্জন বৰাই বৰ্তমান কি কাম কৰি আহিছে, আপুনি কেইটা বছৰ হ'ল? 4-5টা বছৰৰ পৰা তেখেতে লাগি আছে, নহয়নে বাৰু? কিন্তু খ্ৰীষ্টান মিছনাৰী অসমত কেতিয়াৰ পৰা লাগি আছে? গতিকে আকাশ পাতাল পাৰ্থক্য থকা সত্যৰঞ্জন বৰা আৰু খ্ৰীষ্টান মিছনাৰী। গতিকে সত্যৰঞ্জন বৰাই যে খ্ৰীষ্টান মিছনাৰীক ধ্বংস কৰিবৰ কাৰণে যি অপ্ৰাণ প্ৰচেষ্টা চলাইছে, এই প্ৰচেষ্টাক আমি সেই কি ক'ম আৰু, তেখেতে হাৰ মানিব লাগিব নিজে। গতিকে সত্যৰঞ্জন বৰাই এই বিষয় আৰু আগুৱাই নোযোৱাটোৱে মই ভাল দেখিছোঁ। গতিকে ইমান আগুৱাই গৈ লাভ নাই। আপোনাৰ যি শক্তি সামৰ্থ্য যি ক'ব লগা আছিলে সেইখিনি ক'লে, আৰু আমি পিছ হুহকি আহিব লগা নাই। আৰু আপোনালোকে আৰু কিমান আৰু সেইবিলাক কৰিব। ইয়াৰ পিছৰ আপোনাৰ পদক্ষেপ কি, সেই পদক্ষেপটো আপুনি কওক। আপুনি এটা সময়ত ইছলামক গালি পাৰিলে, ইছলামক গালি গালাজ কৰিলে, ইয়াৰ পিছত ইছলামক নোৱাৰিলেই, একোডালেই কৰিব নোৱাৰিলে ইছলামক। আপুনি ভোকাৰ কাৰণে ইছলামৰ কিবা ক্ষতি হ'ল নেকি কওকচোন বাৰু? আপুনি যিমানখিনি ভুকিলে, যিমানখিনি তৰ্ক বিতৰ্ক কৰিলে, সংবাদ মাধ্যমৰ আগত আপোনাৰ সেইবিলাক চালোঁ, বিতৰ্ক বিলাক চালোঁ। চোৱাৰ পিছত আপুনি যিবিলাক নেকি আপুনি ভুকিলে বা বিতৰ্ক যিবিলাক মুখ খুলিলে, খ্ৰীষ্টান ধৰ্মৰ কিবা হ'ল নেকি আপুনি কওকচোন? তেনেকৈ আপোনাৰ খ্ৰীষ্টান ধৰ্ম তাতকৈ এটা বৃহৎ এটা সত্তা হয়। আপুনি খ্ৰীষ্টান ধৰ্মৰ কিবা এটা অনিষ্ট হ'ব বুলি আপুনি ভাবিছে নেকি? বা মইতো ভবা নাই। আপুনি একোডালে অনিষ্ট কৰিব নোৱাৰে। আপুনি এবাৰ কি বুলি কয়, আপুনি মাজুলীত গৈ ক'বাৰ হেৰি আছে নেকি? মাজুলীত ক'ব নোৱাৰে। কিয়নো এই সকলোবিলাকে আমাৰে এইবিলাক অসমীয়া হয়। আমি অসমীয়া হিচাপে জীয়াই আছোঁ অসমত। সকলোৱে অসমীয়া। ধৰ্ম আৰু জাতিৰ মাজত কোনো এটা হেৰি নহয়। ধৰ্মটো ধৰ্ম, জাতিটো জাতি। গতিকে অসমীয়া জাতিৰ মাজতে ধৰ্মবিলাক পালন কৰি আছে কেতত যুগৰে পৰা। আৰু ভাৰত এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ। যিকোনো ধৰ্ম যিকোনো মানুহে পালন কৰিব পাৰে, ধৰ্ম পালনত কোনো বাধা নাই। গতিকে সত্যৰঞ্জন বৰাই সংবিধানৰ কথা আমাক পঢ়াব নালাগে। আমি সংবিধান পঢ়ি আহিছোঁ। গতিকে আপুনি এইবিলাক অনুচ্ছেদবিলাক হয়, সেই টোকাবিলাক যিবিলাক সংবিধানৰ কথা আমাক কোৱাৰ কোনো প্ৰয়োজন নাই। চৰকাৰে দেখিছে, কেন্দ্ৰ চৰকাৰ দেখিছে অসমত খ্ৰীষ্টান মিছনাৰীৰ কাম কি, ভাৰতবৰ্ষত খ্ৰীষ্টান মিছনাৰীৰ কাম কি।
এয়া অলৰেডি দেখি আহিছে যে সত্যৰঞ্জন বৰা নামৰ ব্যক্তিজনে যে দেখুৱাই দিব আৰু কি বুলি সত্যৰঞ্জন বৰা অসমৰ শিক্ষামন্ত্ৰী নহয় যে সত্যৰঞ্জন বৰাই কিবা ক'লেই যে শিক্ষাৰ দিশটো আমি এনে সাল সলনি কৰি দিম। যদি সত্যৰঞ্জন বৰাৰ মতে যদি হ'ল হোৱা হ'লে তেন্তে আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া ফেইল দেখোন। আপুনি দেখোন শিক্ষা ব্যৱস্থা কণ্ট্ৰল কৰক, আপুনিয়ে লৈ লওক কথা পাতি কিনে শিক্ষামন্ত্ৰী হৈ লওক, আপুনি শিক্ষা ব্যৱস্থা চাওক। তেনেকুৱা এজন মানুহক কি শিক্ষামন্ত্ৰী দিব নেকি আপুনি ভাবিছে নেকি কওকচোন? কি বুলি কয় ৰণোজ পেগু ডাঙৰীয়া কিমান এজন শিক্ষিত মানুহ, কিমান এজন সকলোৰে লগত মিলা প্ৰীতিৰে থকা এজন মানুহ। ৰণোজ পেগু ডাঙৰীয়া যি শিক্ষা ব্যৱস্থাক যি বৰ্তমান আগুৱাই লৈ যোৱাত বা শিক্ষা ব্যৱস্থাটোক যি এটা মডাৰ্ণাইজেশ্যন কৰাত যি কাম কৰি আহিছে তাক আমি মানিছোঁ, প্ৰশংসা কৰিছোঁ শিক্ষামন্ত্ৰী ডাঙৰীয়া। লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াও শিক্ষাৰ ক্ষেত্ৰত যথেষ্টখিনি বহুতখিনি কাম কৰি আহিছে। গতিকে আমি শিক্ষামন্ত্ৰীৰ কথা আৰু মুখ্যমন্ত্ৰীৰ কথা মানি ল'ম, কিন্তু সত্যৰঞ্জন নামৰ এইজন ব্যক্তিৰ কথা আমি অসমবাসীয়ে নামানে, লগতে ময়ো নামানো, গম পাইছে নহয়। গতিকে আৰু আপোনাৰ কিমান দিন লাগি থাকক, যিমান দিন আপোনাৰ আজিতো অন্তিম দিন আছিলে আপোনাৰ কি সময়সীমা বান্ধি দিয়া, তাৰপিছত আপোনাৰ পদক্ষেপ কি চাওঁচোন বাৰু, আপোনাৰ পদক্ষেপ কি কৰি চাওকচোন, আপুনি কি কৰি দেখুৱাব পাৰে চাওঁচোন বাৰু। আপোনাৰ বৃহৎ প্ৰত্যাহ্বান জনাইছোঁ মোৰ ফালৰ পৰা।